প্ৰথমতে নমস্কাৰ জনালোঁ আমাৰ ট্ৰেন্সপোৰ্ট ডিপাৰ্টমেণ্ট কোকৰাঝাৰ দ্বিতীয় অফিচৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ এটা মেছেজ আছে আমাৰ গাড়ী মালিক কোকৰাঝাৰ জিলাবাসী ৰাইজ সকলোলৈকে এই মেছেজ দিয়াৰ কাৰণে মই চেষ্টা কৰিছোঁ। কথাটো হ'ল এই দুৰ্ঘটনা যিটো শব্দ এইটো আমি সবে ভয় খাওঁ, কোনেও মানে দুৰ্ঘটনা হোৱাৰ ইচ্ছা নাথাকে, আমি এইটো জানো, কিন্তু তাত সত্ত্বেও দুৰ্ঘটনা হোৱাটো আমি দেখা পাওঁ। এতিয়া কথা হ'ল আমাৰ সহজ সৰল অভিভাৱকে কওক বা ঘৰৰ মানুহে হওক, এক্সিডেণ্ট হোৱাৰ পিছত যদি এনেকুৱা কম্পেনচেশ্যনৰ কথা আহি পৰে তালৈকে আমাৰ মানুহ বেছি চিন্তা নকৰে, মানুহ মৰি গ'ল এই দুখত থাকে। কিন্তু এটা কথা আমি আমাৰ ফালৰ পৰা এইটো কোৱাটো উচিত হ'ব যে এনেকুৱা দুৰ্ঘটনা হোৱাৰ পিছত চৰকাৰীভাৱে কিন্তু কম্পেনচেশ্যন দিয়াৰ ব্যৱস্থা কৰি ৰাখিছে, সেইখিনি আমাৰ ৰাইজসকলে জানিব লাগে। প্ৰথম কথা হ'ল বিভিন্ন আছে এনেকুৱা, প্ৰথমতে মই হিট এণ্ড ৰানৰ কথাটো ক'ম। হিট এণ্ড ৰান কেছ, হিট এণ্ড ৰান এনেকৈ দুৰ্ঘটনাগ্ৰস্ত, এনেকৈ দুৰ্ঘটনাত কোনোবা যদি মৃত্যু হয় বা তেনেকুৱা যদি কোনোবা চিৰিয়াছলি ইনজুৰ্ড হয় তেওঁলোকৰ কাৰণে চৰকাৰীভাৱে আৰ্থিক সাহায্য দিয়াৰ এটা ব্যৱস্থা আছে, যাৰ কাৰণে অসম চৰকাৰে ডিষ্ট্ৰিক্ট লেভেল কমিটি এটা বনাই থৈ দিছে। আৰু এই ডিষ্ট্ৰিক্ট লেভেল কমিটিত মাননীয় আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ চেয়াৰমেন আৰু নেশ্যনেল ইঞ্চুৰেঞ্চ হেৰিয়াৰ ব্ৰাঞ্চ মেনেজাৰ হ'ল ইয়াত মেম্বাৰ ছেক্ৰেটাৰী আৰু ইয়াতে দ্বিতীয় থাকে, SP থাকে, তেনেকুৱা এটা ডাঙৰ এটা কমিটি আছে। মানে বস্তুটো কি, কোনোবা যদি হিট এণ্ড ৰান কেছত যদি পৰিল তেতিয়াহ'লে যিটো পুলিচ ষ্টেচনৰ অধীনত এই ঘটনাটো হ'ল এই পুলিচ ষ্টেচনৰ থ্ৰুৱেদি মানে ৰিপৰ্টটো আহিব লাগে। আপুনি এপ্লিকেশ্যনে কওক বা পুলিচ ৰিপৰ্টে কওক, সেইটো ৰেচপেক্টিভ পুলিচ ষ্টেচনৰ পৰা থানাৰ থ্ৰুৱেদি আমাৰ জিলা প্ৰশাসনৰ ওচৰত আহিব লাগে। জিলা প্ৰশাসনত আমাৰ আজিৰ তাৰিখত জিলা প্ৰশাসন বুলি ক'লে মই ইছ্যু ৰিচিপ্টত বহুতে দি যায়, কিন্তু মই খুব ইজি এটা শ্বৰ্টকাট এটা জনাব খুজিছোঁ। এই ইছ্যু ৰিচিপ্টত দিয়াৰ আগতে আমাৰ ADC আমাৰ আজিৰ তাৰিখত মাননীয় জিতুৰাজ গগৈ তেওঁ এইটো চাই, তেওঁক মানে একবাৰ দেখুৱাটো ভাল। আৰু নহ'লে যিটো তেওঁলোকে এপ্লিকেশ্যন দিলে সেই এপ্লিকেশ্যন দিয়াটো এটা কপি আমাৰ দ্বিতীয় অফিচত দিলেও সেইটো কামত আহিব। এটা কপিটো DC অফিচত দিলে, এটা কপিটো আমাৰ হাতত দি দিলে, কপি এটা আমাক মেইন ৰিপৰ্টটো DC অফিচত যাব। তো DC অফিচে সেইটো ৰিপৰ্ট আৰু এপ্লিকেশ্যনটো পালে আমাৰ ইয়াতে ডিষ্ট্ৰিক্ট লেভেল কমিটিত মিটিং হ'ব। এই মিটিঙত যদি সেইটো এপ্ৰুভ হৈ যায়, পুলিচৰ ৰিপৰ্টৰ ভিত্তিত এই এপ্লিকেশ্যনটো চালি জাৰি চোৱা হ'ব, তাত যদি এপ্ৰুভ হৈ যায় এইটো লগে লগে এই কম্পেনচেশ্যনটো পাব। আৰু কম্পেনচেশ্যনটো এনেকুৱা, যদি ফেটাল এক্সিডেণ্ট হয় তাৰমানে মৰে, যদি দুৰ্ঘটনাত মৰে তেতিয়াহ'লে চিধা 2 লাখ টকা পাব, আৰু যদি চিৰিয়াছ ইঞ্জুৰি হয় তেতিয়াহ'লে এই 50,000 টকা পাব। গতিকে আমাৰ ৰাইজে সেইটো এই সুবিধা গ্ৰহণ কৰিব লাগে। তো হিট এণ্ড ৰান কেছটো কি সেইটো অলপ বুজা উচিত। এইটো হ'ল যেতিয়া দুৰ্ঘটনাগ্ৰস্ত হ'ল, দুৰ্ঘটনা হোৱাৰ পিছত যিখন গাড়ীয়ে এক্সিডেণ্ট কৰিলে সেইখন গাড়ী যদি বিচাৰি নাপায়, মানে সেইটো এক্সিডেণ্ট কৰি পেলাই পলাল, এইখন গাড়ীৰ কোনো সংসূত্ৰ নাপালে, এইখন গাড়ীৰ নাম্বাৰ নাপাল, ইয়াৰ কোনো ডিটেইলছ নাপাল, হোৱাৰেছ মানুহটো মৰি গ'ল, এনেকুৱা দুৰ্ঘটনাটো হিট এণ্ড ৰান কেছ বুলি কোৱা হয়। কিন্তু ধৰি লওক এক্সিডেণ্ট এটা হ'ল, যোনে খুন্দিয়ালে এইখন গাড়ীৰো নাম্বাৰ পালোঁ, যিজন খুন্দা খালে তাৰো নাম্বাৰ পালোঁ, সেইটো কিন্তু হিট এণ্ড ৰান কেছত নাহিব। তেতিয়া ইয়াৰ কাৰণেও কম্পেনচেশ্যন ব্যৱস্থা আছে, এইটো আমাৰ MSCT কেছত গুচি যাব, কিন্তু পোৱাটো পাবই। আৰু তেনে ক্ষেত্ৰত আৰু এই কম্পেনচেশ্যনটো আৰু বেছিহে হয়। MSCTয়ে যিটো সিদ্ধান্ত লয় নিয়মমতে, সেইমতে তেওঁ পাবই সেইটো। কিন্তু এই যিটো হিট এণ্ড ৰান কেছ সেইটো ইমিডিয়েট মানে সকাহ দিয়াৰ কাৰণে এই যে 2 লাখ টকা পোৱাৰ এইটো মানে হেৰি আছে, ব্যৱস্থা আছে। গতিকে মই সমূহ ৰাইজক এই সুবিধা গ্ৰহণ কাৰণে মানে অনুৰোধ কৰিলোঁ। ধন্যবাদ।